হেল্ল' গাইজ, কি খবৰ? আই হোপ সকলোৰে ভালেই। মই বৰ্তমান আছোঁ ডিগবৈত আৰু এটা কামৰ কাৰণে ডিগবৈ আহিবলগীয়া হ'ল। আৰু কেলৈ আহিছিলোঁ, কিয় আহিছিলোঁ পাছত ক'ম বেলেগ এটা ব্লগত। আৰু আজি মই ফাৰ্ষ্ট টাইম ব্লগ বনাব গৈ আছোঁ, নাজানো কেনেকুৱা হয়। মই ডিগবৈ আহি থাকোঁতে পৰাগধৰ চলি অহা যি এটা প্ৰেক্ষাগৃহ আছে, প্ৰেক্ষাগৃহলৈ আহিলোঁ আৰু তাত বৰ্তমান কৰ্মশালা হৈ আছে বিহু নাচৰ। আৰু সেই বিহু নাচ কৰ্মশালা চাবলৈ আহিলোঁ আৰু আপোনালোকো দেখাম বিহু নাচ কৰ্মশালা ডিগবৈৰ আৰু কেনেকুৱা লাগে জনাব। বিহু বুলি ক'লে মেইন বুজায়। আৰু আমাৰ পাছত দুজনী নাচনী আছে, এয়ে হৈছে বাণী আৰু মাইনী। কেনেকুৱা লাগিলে? নাছিলে নাই তোমালোকে? ইহঁতে বিহু নাছিলে আৰু এনেকুৱা কণ কণ বহুত ল'ৰা ছোৱালী আহিছে যি বিহু শিকিবলৈ আহিছে। বিহু আমাৰ প্ৰাণ। আৰু জনাবলৈ পাই সুখী হৈছোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ যি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থা আছে, ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতে এই যি বিহু নাচ কৰ্মশালা, এই কৰ্মশালা হৈছিলে। আৰু আপোনালোকে দেখিছে মোৰ পাছফালে যি পৰাগধৰ চলি অহা প্ৰেক্ষাগৃহ আছে। আৰু মই ভিতৰলৈ গৈ আপোনালোকক ইয়াৰ দৃশ্যবোৰ দেখাম। ডিগবৈখন বহুত ধুনীয়া হয়, তো ইয়াৰ প্লেচবোৰ মই বহুত চালোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মোৰ পাছফালে দেখিছে যি বিহু নাচ এটা চলি আছে কৰ্মশালা, আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো মই আহি বৰ্তমান বিহু নাচ কৰ্মশালা পালোঁহি আৰু আপোনালোকক দেখাম কেনেকুৱা লাগে জনাব কমেণ্ট কৰি। এইটো হৈছে পৰাগধৰ চলি অহাৰ যি প্ৰেক্ষাগৃহ আৰু আছুৰ সহযোগত ইয়াত যি বিহু নাচ কৰ্মশালা, সেই কৰ্মশালা হৈ আছে। মই নাচিকসকল প্ৰায় নাচিবলৈ ৰেডি হৈ আছে, মই নাচনীসকলক দেখাম আৰু আপোনালোকে জনাব কমেণ্ট কৰি। এটা ভাল ভিডিঅ' আহি আছে ডিগবৈৰ পৰা, বিহু নাচ কৰ্মশালা। তো বিহু বুলিলে মেইন বুজায়, তো চাওক। তো এইবোৰ নাচনীবোৰ দেখিছে ডিগবৈৰ নাচনীবোৰ কণ আৰু বিহু কৰ্মশালা হৈ আছে। এটা কোঠালিত ঢোল শিকি আছে, মই ঢোলৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কণ যি শিশুসকল কণসকলে বিহু নাচিবলৈ শিকি আছে আৰু জনাবলৈ পাই সুখী আছোঁ। ইয়াত দেখিছে যি কণসকল আছে, তেওঁলোকে বিহু ঢোল শিকিবলৈ ৰেডি হৈছে পূৰা। তো দেখিছে মই আৰু গুণগুণ। তোমাৰ মেইন নাম কি? অৰ্পিতা গোস্বামী, হয় না? তো দেখিছে ইয়াৰ ডিগবৈ নাজাৰা। তো দেখিলোঁ নোচোৱাসকলে, নেদেখাসকলে। তো যদি ডিগবৈ অহা নাই তো তেন্তে চাওক। এয়া হৈছে পৰাগধৰ চলি অহা প্ৰেক্ষাগৃহৰ সন্মুখত আমি আছোঁ আৰু ঠিক কাষতে ভূপেন হাজৰিকাৰ এটা ষ্টেচু আছে। যদি কেতিয়াবা ডিগবৈ আহে তেন্তে আহিব আৰু এইটো চাব। তো দেখিছে মই বৰ্তমান ডিগবৈত আছোঁ আৰু ডিগবৈৰ এটা মেইন নাজাৰ, ৰাতিৰ ভাগৰ দৃশ্য চাওক। সেই হৈছে ৰাতিৰ ভাগৰ মেইন নাজাৰ বুলি ক'ব লাগিব। আৰু সেয়া হৈছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ যি হেড অফিচ, এয়া হৈছে হেড অফিচ। তো দেখিছে ভিডিঅ'টো যাব নোৱাৰিমেই, তো হ'লেও মই আপোনালোকক দেখাম ৰাতিৰ ভাগৰ ডিগবৈৰ দৃশ্য। তো চাওক কিমান ধুনীয়া ইয়াৰ পৰিৱেশ, নান্দনিক দৃশ্য আৰু ভাল লাগিছে। বিশেষকৈ মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ডিগবৈ আহি খুবেই ভাল লাগিছে। গড় দেখিছেনে? হাৱাও কিমান ধুনীয়াকৈ এইটো সজাই থৈছে। গড় মানে মেইন ৰোডৰ ফ্ৰণ্টত এইটো গড় আছে। মোৰ কাৰণে এটা সম্পূৰ্ণ নিউ প্লেচ, কাৰণ মাজুলীৰ পৰা আহিছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ। তো ডিগবৈৰ দেখাবলৈ চেষ্টা কৰিম আৰু খুবেই ভাল লাগিছে। IOC ডিগবৈৰ চহৰটো খোজকাঢ়ি আছোঁ ৰাতি আৰু আপোনালোকক দেখালোঁ আৰু কেনেকুৱা লাগিলে ক'ব। মোৰ কাষেদি গাড়ী গৈ আছে, খুন্দা মাৰিলে গমেই নাপাম, মৰিম ডাইৰেক্ট। তো গালি খাম এতিয়া, তো কাষলৈ গৈ লওঁ। তো দেখিছে এই ডিগবৈ মই বৰ্তমান আছোঁ আৰু আপোনালোকক দেখালোঁ IOC ইণ্ডিয়ান অইলৰ যি হেড অফিচ, সেই হেড অফিচ দেখালোঁ। আৰু ভিডিঅ'টো মোৰ চাই হয়তো ভাল পাইছে, লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ফাৰ্ষ্ট টাইম মুখখন উলিয়াইছোঁ আৰু ভিডিঅ' বনাব পৰা নাই খুবেই, তো লাজো লাগিছে। তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ ফাৰ্ষ্ট টাইম। আই হোপ মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু এয়া ডিগবৈৰ চহৰত মাজনিশা মই ৰাস্তাত খোজকাঢ়ি আছোঁ আৰু গাড়ী ৰৈ আছে, এইখন গাড়ী। তো বলক।
তো আমি এতিয়া ডিগবৈত থকা ৰিফাইনাৰী কাষেদি গৈ আছোঁ। তো কেতিয়াবা দিনত আহিলে ভিতৰত সোমাই যদি দিয়ে চাম, তো নিদিয়ে বুলি কৈছে। হেল্ল' গাইজ, ডিগবৈ আহিছিলোঁ আৰু ডিগবৈত আহি যদি তেল শোধনাগাৰটো নাচাওঁ তেন্তে কেনেকৈ হ'ব। তো মই দেখিছে মোৰ পাছফালে এইফালে দেখিছে, কেমেৰাৰ পাছফালে দেখিছে, সেয়া ডিগবৈৰ যি ৰিফাইনাৰী, সেই ৰিফাইনাৰীৰ ফ্ৰণ্টত মই আছোঁ আৰু আপোনালোকক তলৰ পৰাই সুখী আছোঁ। ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ আৰু খুবেই ভাল লাগিছে আৰু আপোনালোকক দেখাম। তো দেখিছেনে এয়া ডিগবৈৰ যি তেল শোধনাগাৰ, এই তেল শোধনাগাৰৰ ফ্ৰণ্টত আছোঁ। ভিতৰলৈ যাবলৈ নিদিয়ে, তো পাৰ্মিশ্যন লাগিব। পাৰ্মিশ্যন নাই যিহেতুকে মই আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া ডিগবৈৰ যি তেল শোধনাগাৰ, এই তেল শোধনাগাৰ আৰু খুবেই ভাল লাগিছে। তো আমি এতিয়া যাবলৈ ওলালোঁ। তো আজি বাণীহঁতৰ ঘৰত থাকিম। তো ফাৰ্ষ্ট টাইম ডিগবৈ আহি খুবেই ভাল লাগিল। তো IOCৰ কেম্পাছৰ দৃশ্য দেখিছেনে, কিমান ধুনীয়া। আৰু এইটো IOCৰ কাষতে থকাটো ইণ্ডিয়া ক্লাব। তো ডিগবৈ, তো আমি অলপ টাইম ৰ'লোঁ আৰু এতিয়া গোলকাপ পেক, আমি এতিয়া ফুচকা খাম। তো সেই ডিগবৈৰ নিউ মাৰ্কেটৰ ফ্ৰণ্টত আছোঁ, দেখিছে এইটো নিউ মাৰ্কেট। আৰু আমি এতিয়া ফুচকা খাবলৈ আহিলোঁ। এয়া হৈছে বাণী আৰু আমি ফুৰিব আহিছিলোঁ। কৰ্মশালা নাছিলে ন? ভাগৰ লাগিছে নাই? ফুচকা খালা নাই? ভাগৰ লাগিছে কাৰণে। তো মোৰ চেনেল ছাবস্ক্ৰাইব কৰিলে কৈ দিয়া বাণী, কোৱা আকৌ। আৰু বহুত ভিউজ পাব নাই? পাম নাই? আমি পাম নাই? লাখত পাম নে? লাখতকৈ ওপৰ। তো মোক ডিগবৈ আৰু কি কি দেখাবা? আমি চালোঁ ন? তো আমি এতিয়া কৈছোঁ নিউ মাৰ্কেট ফ্ৰণ্টত ফুচকা খাই আছোঁ। তো আমি ফুচকা খাই আছিলোঁ। বাণী আৰু এই আমাৰ বাণীৰ মাক আছে, খুৰীয়েক আছে, আৰু আমি নিউ মাৰ্কেটৰ ফ্ৰণ্টত ফুচকা খাই আছিলোঁ। আৰু ইয়াত ফুচকা ধুনীয়া বনাইছে। আপোনালোকে নিউ মাৰ্কেটৰ ফ্ৰণ্টত আহিলে আৰু ইয়াত ফুচকা খাব লাগিব, বহুত ধুনীয়া। মোৰ গানটো গাই দিয়া। আৰু তুমি কোন ক্লাছত পঢ়া? 4 ক্লাছত। 1, 3, 4। এইবোৰ হৈছে ডিগবৈৰ যি তেল শোধনাগাৰ আছে, শোধনাগাৰত কাম কৰা লোকসকলৰ কোৱাৰ্টাৰ। আৰু দেখিছে ইমান এটা ধুনীয়া পৰিৱেশ, চাবলৈ আহিলোঁ নিশাৰ ভাগৰ দৃশ্য। আৰু প্ৰতিটোৰে নাম লিখি থোৱা আছে, 134, 133 এনেকৈ নাম আছে কোৱাৰ্টাৰবোৰৰ। আৰু বহুত বাংলা আছে। এইবোৰ দেখিছে, এইবোৰ হৈছে IOCত কাম কৰা লোকসকলৰ বাংলা। আই হোপ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। পোনপ্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ মই ভিডিঅ'বোৰ বনাইছোঁ। নাজানো কিমান দূৰ সফল হ'ব পাৰিছোঁ নোৱাৰিছোঁ, সেয়া কেৱল আপোনালোকেহে জানে। প্ৰথম যিহেতুকে ভুল হোৱাটো স্বাভাৱিক, ভুলখিনি দেখুৱাই দিব যাতে
পুনৰ মই শুধৰণিকৈ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আনিব পাৰোঁ আৰু আপোনালোকৰ পৰা বিশেষভাৱে আশীৰ্বাদ আৰু ছাপোৰ্ট লাগিব ছাপোৰ্ট অবিহনে মই একো কৰিব নোৱাৰিম গতিকে ছাপোৰ্ট কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আনিব পাৰোঁ যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইক কমেণ্টে মই বহুখিনি উৎসাহ পাওঁ গতিকে সদৌ শেষত সকলোৰে মংগল কামনা কৰি মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় আই অসম